তো হেল্ল' গাইজ, আজি আমি গৈ আছোঁ চিকাৰ চাবলৈকে। মন বহুত বিশেষ ভাল নহয় আৰু কিছু অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মনবিলাক ভাল নহয়। তাৰ উপৰিও এতিয়া যিহেতুকে আমি অলৰেডি আগতীয়াকৈ টিকেট কাটিয়ে থৈ দিছোঁ আজিৰ পৰা 4 দিন আগতে, গতিকে কেঞ্চেলো কৰিব মন যোৱা নাই, চাব মন আছে, চাব গৈ আছোঁ। এতিয়া আমাৰ ঘৰৰ পৰা প্ৰায় পাঠশালালৈকে 18-20 কিলোমিটাৰমান হয় আৰু তালৈকে গৈ আছোঁ। সেই আৰু মানুহৰ জীৱনবিলাক দুদিনীয়া হয়। আপোনালোকে বাৰু এটা ধৰি লওক মাইণ্ড কৰেনে যে মানুহৰ কিছুমান যে আপোনাৰ ধৰি লওক আশা থাকে, আশা ভৰসা এইবিলাক যে থাকে, মানুহে আশা ভৰসাবিলাক পোৱাতকৈ নোপোৱাটো বেছি ভাল চাগে মোৰ মতে। কাৰণ যেতিয়া মানুহ এটা ধৰি লওক বস্তু এটা পাব, পোৱাৰ পিছত যিটো নোপোৱাতে তাৰ ইচ্ছা স্পৃহাটো আছিলে ন, সেই ইচ্ছা স্পৃহাটো মানে আপোনাৰ মানে নোহোৱা হৈ যায় এটা সময়ত গৈ কিনে যেতিয়া আপুনি বস্তুটো পাব। গতিকে মোৰ মতে আপোনাৰ বস্তু এটা পোৱাতকৈ নোপোৱাকৈ থকাটো বেছি ভাল হয় আৰু ধৰি লওক যেতিয়ালৈকে নাপাব আপুনি সেইটো বস্তু, তেতিয়ালৈকে আপোনাৰ এটা মনত এটা ভাৱ থাকিব যে বস্তুটো পোৱা নাই যদিও আপোনাৰ মানে বস্তুটো যিহেতু পোৱা নাই তথাপিও মানে কি এটা আশা আছে পাম, বাট নাপালেও একো নাই, কিন্তু নাপালেও সদায় আশাতে ৰৈ যাব। বাট যেতিয়ানে আপুনি বস্তু এটা পাব ন, পোৱাৰ পিছত সেই বস্তুটোৰ প্ৰতি আপোনাৰ ধাউতি নহয় যে বৰ বেছি দুদিন পোৱাৰ পিছত আপোনাৰ ইচ্ছাটো পলি যায়। গতিকে মোৰ মতে এটাই কথা, বস্তু পোৱাতকৈ বিচৰা বস্তু পোৱাতকৈ নোপোৱাটো বেছি ভাল হয়। তো কথা পাতি আহাতে আমি পাই গ'লোঁ চিনেমা হল। গতিকে চাই লওকচোন চিনেমা হলত ক'ত কি হয়, কেনেকৈ কি হয় চাই লওক। তেল স্প্ৰাইট ৰ'ব বঢ়িয়া, এটি হ'ল ৱাটাৰ। এতিয়া খোৱা খাই কিনে কেনে টেষ্ট হ'ব? মজা না? অলপ পানী দিব লাগিব, কাঢ়া হৈ আছে, অলপ ষ্ট্ৰং আছে, মই গম পাইছোঁ অলপ। हमारे यहाँ ऐसा ही होता है। ইফালে কেমেৰা ভিডিঅ' হৈ আছে। शाबाश बेटा, बहुत बढ़िया। চিকাৰ চাই আছোঁ, ৰেডি তপন? চিকাৰ চাব ৰেডি? চিকাৰী হ'ম। চিকাৰী কিবা ক'বা তুমি? চিকাৰী হ'বা? চাব লাগিব কেনে হ'ব? এনেকুৱা মানে ভাল হ'ব বুলিও কৈছে অকলে, আমিও চাওঁ। এক্সপেক্টেশ্যন আছে আৰু মানে চাম বুলি এক্সপেক্টেড নাই, এক্সপেক্টেশ্যন আছে ভাল চিনেমাখনক লৈ কিনে। গতিকে চিকাৰ যাওঁ, ভিতৰত যাওঁ ব'লা। পাঠশালা হ'ল আহি পালোঁ আমি চিকাৰ চাবৰ কাৰণে। এইটো পাঠশালা হ'ল, চিনেমা হ'ল, অলৰেডি এণ্ট্ৰি লয়। আহি পালোঁ আৰু কেইটা বাজিল এতিয়া? প্ৰায় 4:39, মানে 5টা বজাৰ পৰা শ্ব' আছে। বাহিৰত আছিল বাইকবিলাক, এতিয়া তপন আৰু সুমনে বাইক এণ্ট্ৰি ল'ব। কি যাওঁ তুমি আমি কিয় পিলৰ লাগে গালি চালি পাতি দিম লাগে বোলে। অনলাইন কাটা টিকেট লাগবই। অনলাইন কাপোৰ যাই কিনে হেৰি কৰিয়া কি বাগৰ পিন্ধৰ লাগে। গজব বেজতি এখন যে তুমি চাইছা না ইউটিউবত দিব। এখন দিবা ইউটিউবত। ये फंस गया सीएम। ব্ল্যাক বোর্ড সাইজৰ ফটো। ব্ল্যাক বোর্ড নহয়, ব্ল্যাক বোর্ড সাইজৰ ফটো। अच्छा हमको सिखा रिया है। মোক কি কৈছিলি? কি কৈছিলি? লাগা এটা দৌৰা খাই যা। মানে আজিকালি অনলাইন টিকেট বুকিং কৰাৰ পিছতো কাউণ্টাৰত আহি কিনে বেলেগ এটা টিকেট ল'ব লগা হয়। অঁ একেতো ফাইদা একো নহয়।
অঁ তো আহি পালোঁ এতিয়া চিনেমা হলত আছোঁ এতিয়া চিট এডজাষ্ট কৰি আছোঁ বৰ্তমান এডজাষ্ট কৰিব পৰা নাই তো চিট এডজাষ্ট কৰিব পৰা নাই মানে সেইকেইটাত বেছি বাগাত দিব পাৰে এইকেইটাত বহি থাকিব লগা হৈছে উপায় নাই ভৰি চৰি বহি ল'ব নালাগে আবু বহা দিম সেইখিনি বিন্দাছ চাওঁ এতিয়া ইয়াতে চাইছি পিছত আপলোড কৰা আছে ইউটিউবত চাব চাব হয়নে নহয় চাবা দি বাকী প্ৰিভিউ দিয়াই নাই আজি চাব হৈছোঁ চিকাৰ অলৰেডি আহি কিনে ভিতৰত লৈছোঁহে প্ৰিভিউ দিয়া নাছিলোঁ গতিকে চাওঁ আৰু বহুতে এক্সাইটেড কৰিও আছোঁ চিনেমাখন বহুত বেছি ভাল হোৱা বুলি বহুতে কৈ আছোঁ যে চিনেমাখন ঠিক ঠাক আৰু জুবিন দাৰ এক্টিং ভাল লগা নাই কিবা কিবি কিন্তু চাওঁ নিজৰ চকুৰে চাই দিওঁ মানে বিশ্বাসযোগ্য হয় না নহয় যে চিনেমাযোগ্য হয় না নহয় চাই লওঁ ৰিভিউটো দিম আমি ইয়াৰে শ্বটটো ল'ব নোৱাৰি বৰ বেছি 10 ছেকেণ্ড 15 ছেকেণ্ডৰ কিবা পাৰোঁ যদি শ্বট ল'ম আৰু নোৱাৰিলে নাই বাট একচুৱেল যিটো ৰিভিউ হয় সেইটো ৰিভিউটো শ্বেয়াৰ কৰিম গতিকে অলপ টাইম লাগব 5টা বজাৰ বজাত শ্ব' আছিলে 4:52 হ'ল বৰ্তমান এতিয়া চাই লওঁ দিনটোতো না মই এটা জুবিন গাৰ্গৰ গানেই গাম বাৰু অকণমান গাই দিম তোমাৰ কাৰণে জুবিন গাৰ্গৰ এটা গান আছে ৰ'দ ৰ'দ বিচাৰি ফুৰে মন গ'লে মোৰ কাষলে এনেকৈ চাই থকাৰ মাজতে ইণ্টাৰভেলত অলপ বাথৰুম গ'লোঁ বাথৰুমৰ পৰা আহি কিনে একেবাৰে চিটলৈকে যাই আছোঁ আমি মানে একদম টপত কাটিছিলোঁ মানে একদম কৰ্ণাৰ চিট ক'ব গ'লে তাত গাৰ্লফ্ৰেণ্ডো লৈ যাবৰ কাৰণে বেষ্ট আৰু বাট আমাৰ দিনাৰ গাৰ্লফ্ৰেণ্ডৰ একো জামেলাই নাই লগৰ লগতে বেষ্ট আৰু उठाले रे देवा उठाले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को চিনেমাখন চাই তাই গম পালোঁ প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় তো অলমষ্ট চিনেমা খতম হৈ গ'ল ৰিভিউটো দি আছোঁ পিছত তো আমি আগতে আপোনাৰ হলৰ পৰা বাহিৰত ওলাই লওঁ ৰিভিউটো শ্ব' কৰাই আছোঁ কেনেকুৱা কি হ'ল চিনেমাখন प्यारी समझ गई আপোনাৰ ফালৰ পৰা কেনে यही नहीं अभी और सुनिए চিনেমা হৈ গ'ল ভাল লাগিল এতিয়া যাম আৰু ইয়াতে বাইক ওলালোঁ জ্বালা আছে মই চেক কৰি চালোঁ অঁ তই এইবাৰ জ্বালা পানৰ আগতে খাইছা একবাৰ নাই জ্বালাবিলাক মনত লাগে জিভাত নালাগেতো জিভাত নালাগে আমাৰ তাৰ গৰম পানী খালেও জ্বালা লাগে জ্বালা খাব নেকি যিহেতু আমি লাইফত মানে কিবা এটা জ্বালা পাইছোঁ এই আজি তপনে আজি পুৰা জ্বালা ৰঙা কৰি লৈছে কেনে মিঠা লাগছে না জ্বালা মিঠা লাগছে না তো এনেকৈ হোটেলৰ পৰা ওলাই আহি কিনে কিবা কিবি খালোঁ ভোক লাগিছিলে বাকী আপোনাৰ চিনেমাৰ ৰিভিউ কিনো দিম বাৰু জুবিন দা বেষ্ট অফ দ্য বেষ্ট ছিংগাৰ হয় বাট মোৰ মতে জুবিন দাৰ এক্টিংটো সিমান এটা খাচ লগা নাই যিটো মানে ধৰি লওক এক্সপেক্ট কৰিছিলোঁ এখন চিনেমাৰ কাৰণে বহুতখিনি ধৰি লওক এক্সাইটেড আছিলোঁ যে জুবিন দাৰ এক্টিং ফাৰো এক্টিং হ'ব কিবা কিবি আৰু বহুত কিবা কিবি ভাবিছিলোঁ কিন্তু যি বুজা গ'ল মানে ইমান ভাল মানে বেটাৰ হোৱা নাই আৰু ধৰি লওক চলিব পৰা হৈছে আৰু কিন্তু এটা ধৰি লওক হিৰো হিচাপে যিখিনি আপোনাৰ লাগিছিল আৰু মানে মনোমোহা দৃশ্য যিখিনি এক্টিং লাগিছিলে সেইখিনি নাপালোঁ বাকী আপোনালোকে জানিব পাৰে
কোনোবাৰ হয়তো ভাল লাগিব পাৰে, মই এইটো কোৱা নাই যে জুবিন দাৰ এক্টিং বেয়া হৈছে বুলি, বাট মোৰ ফালৰ পৰা মানে বহুত বেছি ভাল লগা নাই। কেইটামান চিনত ভাল লাগিছে, কিন্তু প্ৰথমখিনি মানে স্ক্ৰিপ্টখিনি ঠিকে আছে, স্ক্ৰিপ্ট হিচাপে যিখিনি এক্টিং লাগিছিলে ফাৰু টাইপত যিখিনি লাগিছিলে প্ৰথমখিনি দেখা পাই কিনে ধৰি লওক কেনেহেন ফিল হৈছে যে কি এক্টিং কৰিছে ৰে। পিছত যেনিবা ভাল হৈছে, কিন্তু আৰু এটা মষ্ট অফ দ্য প্ৰব্লেম, এই চিনেমাখন যদি ধৰি লওক ইংৰাজী নাজানে ন, চাব যাই কিনে লাভ নাই। কিয়নো চিনেমাখনৰ আপোনাৰ 85 to 87% ন আপোনাৰ ইংলিছ ডাবিঙত, মানে ধৰি লওক ইংলিছ ভাষা কৈ, মানে ধৰি লওক আপুনি অসমীয়া চিনেমা হিচাপত ইমানখিনি ইংলিছৰ মানে প্ৰয়োজন নাথাকে। আমাৰ সুমনে গাড়ী চলাই আছে, পিছফালে বহি আছো। এইটো সুমন, এইটো মই, আৰু এইটো কেনা কেনি। कैसा लगा मेरा मजाक? নালাগে ক'ব। বুজাইহে বুজিছে, বাকী বাই বাই।